চহৰত আমি দুটা ডাঙৰ কাম কৰিছোঁ। প্ৰথম হ'ল আমি যিটো আমাৰ টাউন হল 24 কোটি টকাৰ যিটো আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডৰ পৰা আজি আমি ফাউণ্ডেশ্যন ষ্টন লে কৰিছোঁ আৰু ইয়াৰ লগে লগে আমাৰ যিটো ষ্টেট অফ আৰ্ট গেষ্ট হাউচ কোকৰাঝাৰত আমাক বহুত প্ৰয়োজন আছিলে। আমাৰ ডাঙৰ ভাল গেষ্ট হাউচ নোহোৱাৰ কাৰণে কেতিয়াবা ভাল প্ৰগ্ৰামবিলাক হ'লে মেল মিটিংবিলাক হ'লে অতিথিবিলাক কেতিয়াবা আমি বঙাইগাঁৱলৈ বা বাহিৰলৈ BRPLলৈ পঠাব লগা হয়। তো এতিয়া এই অভাৱটো পূৰা কৰাৰ কাৰণে আজি আমি কোকৰাঝাৰত যিটো আছে এই হালুৱাদল এই অঞ্চলত বাংগালডোবা হালুৱাদল আৰু ঠালগুৰি তিনিটা গাঁৱৰ মাজত ডাঙৰ এটা এৰিয়া ৰাইজে ইয়াতে দিছে আৰু তাত আমি ষ্টেট অফ আৰ্ট গেষ্ট হাউচটো নিৰ্মাণ কৰিবলৈ আজি ফাউণ্ডেশ্যন ষ্টন লে কৰিছোঁ। মই গাঁৱৰ ৰাইজক ধন্যবাদ জনাইছোঁ। এই অঞ্চলৰ ৰাইজক মানে অনুৰোধ কৰিছোঁ, ধন্যবাদো জনাইছোঁ যে তেখেতসকলে এইটো যাতে খুব মানে ভালকৈ নিৰ্মাণ কৰাত সহায় কৰে, সেইটো মই সকলোকে অনুৰোধ কৰিছোঁ। আৰু ধন্যবাদ এই কাৰণে দিছোঁ, এই মাটিখিনি এই অঞ্চলৰ ৰাইজে বহুত বছৰৰ পৰা ভালকৈ প্ৰটেকশ্যন কৰি ৰাখিছিলে কিবা এটা ডাঙৰ অনুষ্ঠান কৰাৰ কাৰণে। এতিয়া আমি ইয়াত 3-4টা অনুষ্ঠান একেলগে স্থাপন কৰাৰ কাৰণে চিন্তা কৰা হৈছে আৰু এই অঞ্চলৰ ৰাইজৰ উদ্দেশ্য কৰি এটা স্কিল চেণ্টাৰো আমি ইয়াতে বনোৱাৰ কাৰণে য'ত নেকি আৰ্ট এণ্ড কালচাৰ বিভিন্ন বিষয়বিলাক শিকোৱা হ'ব তেনেকুৱা চেণ্টাৰ এটাৰ কাৰণে চিন্তা কৰা হৈছে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে কোকৰাঝাৰখন আমাৰ একমাত্ৰ টাউন য'ত নেকি আমাৰ কেপিটেল টাউন বুলি ক'ব লাগিব আৰু তাত আমি এই যে টাউন হলটো পাবলৈ সক্ষম হৈছোঁ। এই টাউন হলে আমাৰ বহুতখিনি সমস্যাবিলাক মেল মিটিং কৰা বতাহ বৰষুণ বিভিন্ন সময়ত মেল মিটিং কৰাবিলাক আমাক যথেষ্ট ভাল হ'ব, ৰাইজে ইয়াৰ কাৰণে বহুত সুবিধাটো পাব। এইকাৰণে এই সুবিধা দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু এতিয়া কোকৰাঝাৰ হিচাপে এখন ডাঙৰ ষ্টেডিয়াম হ'বলৈ গৈ আছে 110 কোটিৰ ইন প্ৰিন্সিপাল সেইটো এপ্ৰুভ হৈছে আৰু সেইটো কম দিনৰ ভিতৰতে আমি এই কামটো আৰম্ভ কৰিব পাৰিম। আৰু ইয়াৰ বাহিৰে যিটো আছে ইয়াত আমাৰ যিটো প্লেনেটৰিয়াম আছিলে সেইটো ইতিমধ্যে অপেনিং কৰা হ'ল আৰু এটা ছায়েন্স চেণ্টাৰ এটা আমি আৰু ডেভেলপ কৰি আছোঁ আৰু এটা আমি যিটো আছে নিউ জেনেৰেশ্যনছ টিচাৰ ট্ৰেইনিং চেণ্টাৰ 15 কোটি টকাৰ সেইটোৰ কাৰণে এটা প্ৰপ'জেল আমি কৰি আছোঁ। গতিকে লাহে লাহেকৈ কোকৰাঝাৰৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো গঢ় লৈ উঠিব, ইউনিভাৰ্চিটিৰ কাম আৰম্ভ হ'ব, আমাৰ EMCLA কোৱাৰ্টাৰ অলৰেডি হৈ গ'ল। তো তেনেকুৱা যি প্ৰয়োজন আছিলে লাহে লাহে এই নিৰ্মাণৰ কাম কাজবিলাক ডেভেলপ হৈ আহিছে আৰু এটা কম দিনৰ ভিতৰত আৰু হয়তো 1-2 বছৰৰ ভিতৰত চব ফিনিশ। जोंहा मोननै गिदिर हाबाफारि जोङो फुंनिफ्राय मावफुंदों। मोनसेया जाबाय जोंहा क'क्राझार टाउनाव हाब्रुबारियाव टाउन हल जोङो दिनै गायसनदों 24 कोटिनि बेसेबा गिदिर टाउन हल जियानोखि फैबाय थानाय समाव बे क'क्राझार टाउननि बायदिसिना हाबाफारिफ्रा बेवहायनो खुंजागोन जोबोद गोनां जाना दङमोन। आसामनि चिफ मिनिस्टार डक्टर हिमन्त बिश्व शर्मा बिथांखौ आं साबायखर बावदों जे 24 कोटि रां बेवहाय होनाय जादों जायनि दारै बे टाउन हला लुफुंगोन आरो जोंनि काउन्सिलनि फारसेनिफ्राय जोङो बेवहाय दिनै स्टेट अफ आर्ट जि गेस्ट हाउस बेखौ लुफुंनो थाखाय नैबेयाव जोङो दिनै अन्थाइ खाम्फा गायसनबाय। दा बे स्टेट अफ आर्ट गेस्ट हाउसाव जोंहा VVIP देशनि गिदिर गिदिर आलासिफोर फैयोब्लाबो एबा विदेशनि आलासिफोर फैयो गासैबो बेवहाय थानो हानायनि बेबस्था जागोन। दा नंखायनो बे मोननै खामानिखौ मावफुंनो एबा जागायनो आखायाव लानानै जोबोद गोजोननाय मोनदों आरो बेयो जथेस्थ' गोनांमोन। जों सरकार फैनायनिफ्राय गोबां सेन्ट्रेल मिनिस्टारफोर स्टेट मिनिस्टारफोर फैदों आरो क'क्राझाराव मालाबा थानो उसुबिदा जायो जायनि थाखाय जोङो BRPLआव गुबुन गुबुन गेस्ट हाउसाव दोनहरनो गोनां जायो। नाथाय बोसोरसे बोसोरनैनि उनाव बे न'आ गेस्ट हाउसा लुफुंजानायनि उनाव बे जेंनाया पार्मानेन्टलि जोबगोन। गेस्ट हाउसा बेसेबां बेबो 24 करोड़। क'क्राझाराव स्टेडियाम लुफुंनायनि बाथ्रा क'क्राझाराव स्टेडियाम लुनाया अलरेडि बियो इन प्रिन्सिपल एप्रुभ जाबाय। 110 कोटिनि मोनसे स्टेडियाम बेवहाय लुनाय जागोन। साइ स्टेडियामखौ आपग्रेड खालामनायनि उनाव नैबे मोनसे स्टेडियामखौ मोनोबा क'क्राझाराव जोङो इन्टारनेशनेल थाखोनि गेमफोरखौ स्पर्ट्सफोरखौ बेवहाय खुंनो हागोन। लकेसना KDSA हा दंखायो गौरांनि हरै साइडआव। दा बे KDSA नि हायावनो बेखौ गायसननाय जागोन।